আলোচনা হৈছে প্ৰস্তাৱ যোৱাকালি তেনেকুৱা মিটিং আমাৰ যে পানবাৰীত যে বিজনীৰ পানবাৰীত যে মিটিং হৈছে এইটো এটা জিলা পৰ্যায়ৰ নেতৃবৃন্দক লৈ যোৱাকালি এটা ব্ৰেইন ষ্টৰ্মিং মিটিং হৈছে এইটো কোনো সিদ্ধান্ত লোৱাৰ মিটিং নাছিলে আমাৰ জিলা পৰ্যায়ৰ যে নেতৃবৃন্দ আছে আমাৰ যে টোটেল 13টা জিলা আছে যোৱা নিৰ্বাচনৰ ফলাফলক লৈ এটা পৰ্যালোচনা আমি কৰিছোঁ কৰি পেলাই আমি আগন্তুক দিনবোৰত কেনেকৈ আগুৱাই যাম এইবিলাক আলোচনাহে হৈছে ডিষ্ট্ৰিক্ট পৰ্যায়ৰ নেতৃবৃন্দক লৈ তেনেকুৱা সিদ্ধান্ত লোৱাৰ আমাৰ তেনেকুৱা কোনো নীতি নাই আমি যদি তেনেকুৱা মেজৰ ডিচিশ্যন ল'বলগীয়া হয় তেনেহ'লে আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিত আলোচনা কৰি সিদ্ধান্ত ল'ব পাৰোঁ আৰু যদি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটিয়ে যদি কোৰ কমিটিক যদি দায়িত্ব দিয়ে বা এম্পাৱাৰ কৰে তেতিয়া কোৰ কমিটিয়ে সিদ্ধান্ত লয় গতিকে যোৱাকালিৰ মিটিংটো এটা মানে ডিষ্ট্ৰিক্ট লেভেলৰ এটা মানে ডিছকাশ্যনৰ এটা এক্সাৰচাইজ আছিলে এইটো কোনো ডিচিশ্যন মেকিঙৰ এটা মিটিং নাছিল জিলা পৰ্যায়ৰ ফালৰ পৰা যদি ডিচেম্বৰত আমাৰ ট্ৰাই এনুৱেল কনফাৰেন্সটো হ'ব নৱেম্বৰতে হোৱাৰ কথা আছিল নৱেম্বৰৰ শেষৰ ফালে হোৱাৰ কথা আছিলে কিন্তু কিবা কাৰণবশতঃ আমি ডিচেম্বৰৰ ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইক আমি ডেটটো এতিয়াও মানে ডিচাইড কৰা নাই তাতে বহুত মানে ইম্পৰ্টেণ্ট ইছ্যুজবিলাক ডিছকাছ হ'ব আৰু মই বুজি পাওঁ আপোনালোকে এই প্ৰশ্নটো মানে বাৰে বাৰে কিয় সুধিছে যে NDAৰ লগত থাকিব না কাৰ লগত থাকিব কিন্তু আমাৰ সিদ্ধান্তটো হ'ল UPPLৰ সিদ্ধান্তটো হ'ল আমি যেহেতু বিটিআৰ অঞ্চলৰ এটা বহুত মজবুত ৰাজনৈতিক দল হয় আপোনালোকে দেখিছে যে আমি অকলেই 6,16,000 ভোট পাইছোঁ 6,16,000 ভোটটো বহুত ভোট ক'ব গ'লে আৰু অনাগত দিনবোৰত এই ভোটটো কেনেকৈ বঢ়াম তাৰ কাৰণে আমি ষ্ট্ৰেটেজিহে লৈ আছোঁ গতিকে প্ৰশ্নটো এনেকুৱা নহয় যে UPPL কাৰ লগত থাকিব প্ৰশ্নটো এইটো হ'ব লাগে যে UPPLৰ লগত কোনে আহিব এইটোহে আপোনালোকে প্ৰশ্নটো কৰিব লাগে আপোনালোকে চাব যে 2026 চনৰ যে MLA ইলেকশ্যন আছে তাতে আমি বহুত ষ্ট্ৰংলি আমি ফাইট কৰিম বহুত ষ্ট্ৰংলি আমি কামবেক কৰিম ৰাইজে আমাক মানে সঁহাৰি জনাব ৰাইজে আশীৰ্বাদ দিব এই কাৰণে আমি এতিয়া নিজৰ দলটো তৃণমূল পৰ্যায়ৰ পৰা একদম কেন্দ্ৰীয় পৰ্যায়লৈকে কেনেকৈ মজবুত কৰিব পাৰোঁ ইয়াৰ ওপৰতে আমাৰ বেছিভাগ কাম কাজ চলি আছে আপোনালোকক আগতে জনাইছোঁ যে 1 তাৰিখ নৱেম্বৰৰ পৰা আমাৰ প্ৰতি বিটিআৰৰ এটা মটৰচাইকেল টুৰ আছে কাজিগাঁৱৰ পৰা আৰম্ভ হ'ব কাজিগাঁও পৰ্বতজৰাৰ কাজিগাঁৱৰ পৰা আৰম্ভ কৰি আমি গহপুৰৰ মানে শেষ সীমানা মানে বিটিআৰৰ শেষ সীমানা গহপুৰলৈকে আমি যাম গতিকে এক সপ্তাহ জৰা আমাৰ যে মটৰচাইকেল টুৰ হ'ব ইয়াৰ দ্বাৰা দি বহুত মানে ৱাৰ্কাৰৰ মাজত আমি সজাগতা আনিবলৈ বা তৃণমূল পৰ্যায়ৰ পৰা আমি সংগঠনটো কেনেকৈ মজবুত কৰিম তাৰে আমি কাম কৰিম ইয়াৰ পিছত আমাৰ যে কেন্দ্ৰীয় অধিৱেশন হ'ব 3 বছৰীয়া যি অধিৱেশন আমাৰ হ'ব ট্ৰাই এনুৱেল কনফাৰেন্স হ'ব ইয়াৰ পিছত আপোনালোকে চাব আৰু UPPLে মজবুতভাৱে বিভিন্ন ধৰণৰ মানে কি কয় এইটো কাৰ্যসূচীবিলাক ল'বলৈ গৈ আছে আৰু 2026 চনৰ নিৰ্বাচনৰ আগে UPPL আগতো মজবুত আছিল এতিয়াও মজবুত আৰু ভৱিষ্যতত ইয়াতকৈ বেছি মজবুত হ'ব বুলি আপোনালোকক মই মানে প্ৰতিশ্ৰুতি দিব পাৰোঁ